বুৱাৰী অ বুৱাৰী এ তামোল খানা আছো ন আজি গাটো ভাল নালাগা আই ঐ মা অ তামোল নলিয়া তামোলখন খাই লওঁ ঐ ক'ৰবাত যাওঁ নেকি ইমান ধুনীয়া ওলাইছ যে ক'তো নাযাওঁ এই বুৱাৰীখন যে লিপষ্টিকখন কিহৰ ইমানকে ঘৰতে কাম কৰিবি এতিয়া যা চাহ পানী বনাগে এই বুৱাৰীবিলাক যে নতুন নতুন বুৱাৰীখন লিপষ্টিকখন চাবি কাৰোবাক দেখিবি ৰিলচ বনোৱা কাৰোবাক দেখিবি কিবা এইবিলাক বোলা ভ্লগ কৈ জানো ভ্লগ কৈ জানো বুৱাৰী অ বুৱাৰী বুৱাৰী কিনো কৈছে অকল মোবাইল মোবাইল দিনে ৰাতিয়ে অকল মোবাইলে কাম এখন কৰিম বুলি নাই হেঁতক বুৱাৰী মানুহখনো মোবাইল লৈছে কোনেনো মোবাইলটো উলিয়ালে এখন বুৱাৰীখন অকল মোবাইল কি হ'ল মা আকৌ যে মাতিলে ৰিলছ লৈ একদম হুক নিদিও কিহৰ ৰিলছ ফিলছ বনাইছ অকল ৰিলছ ফিলছ বিয়া সোমায়ো শান্তি নাই ইয়াত চাহ পানী তোমাৰ বনাইকে যা মোৰ গাটো ভাল নাই লগা জলদি যাই থাকিব কিয়ে দিবা অকল ৰিলছ বুৱাৰী অ বুৱাৰী চকুকেইটা আজি অকণ মুধা চশমা খাচোন ৰ'ব নিছো কিনো হ'ল চকুকেইটা চশমা মাইখন এতিয়া অকণমান ঠিক লাগিছে পা হেৰি বোলাচোন মা দিনৰ পাহগে ব'লক এনেকে যাওঁ নেকি এই লিপষ্টিকবিলাক মোহাগে লোক পাই দেখিছ লিপষ্টিক মোহাগে পটাপট বজনাকেইটা আছে দেখা নাই নতুন বোৱাৰী হৈ আহিলে জলদি যাওঁ যদি নহ'লে থৈ যাম মই বৰষুণটো দিছে নেকি বা এই বৈ মই ভালকৈ দেখি নাপাওঁ চশমা পিন্ধিও বৰষুণ দিছে নেকি বানা দিব চা বতৰটো চোন ডাৱৰীয়াই কৰিছে বতৰৰ কথা ঠিক নাই নহয় বন মন কৰি ল পাগলী বুলি ক'ম আকৌ আমাক বৈ কঁকালটো আলহী দে ঐ কঁকালটো আজি আধা দান গ'ল মোক দেখিছিলে কঁকালটো পুৰা দে এলা খুলি যাম নাই তই একো নাজান বাকীবোৰ চব জানো লিপষ্টিকখিনি বয় এয়া দেখিছেনে বৰজনা বহি আছে তলাত বহিবি তাই দাদা বহিছ কাম বন নাই কৰা নেকি এইকেইদিন এই মাৰতি খবৰ খাতি ভাল ন ভাল বুলি ক'ব নোৱাৰি কঁকালটো এইকেইদিন বৰ বিষাইছে বুৱাৰী এই বুৱাৰীজনী বিয়াখন আনিলেচোন চকুকেইটা কৈছে ঐ ক'ত হ'ব একো নহয় আমাৰ বোৱাৰীয়ে চকীয়ে টকীয়ে বহি দিয়ে তেনেকৈ ক'লে নহ'ব নহয় আকৌ মালতী ই হৈছে চবচে সৰু বোৱাৰী আমাৰ এই বংশত ই হৈছে সৰু বজনাকেইটা আছে নাপায় আপোনালোক আহিলে বিয়াখন আনিলে বোৱাৰী একো নহয় হ'ব দে আমাৰ বোৱাৰী ইয়াতে বহিব পাৰিব হ'ব খবৰ কেনেকুৱা আপোনালোকৰ ভালেই দেই চবৰে খবৰ ভাল ন ভাল দেই ভাল আছো আৰু নমৰি যায় এইকেইদিন কঁকাল চকাল বৰ বিষ তই সমানে বহি ললি যে হে ডাঙৰ সৰু চিন নাই আমাৰ এখন টাউনীয়া বোৱাৰী ভুলে কৰিলো হ'ব না তলি ৰ'ব গৈছো বহা দে তুমি মই তামোল আনো গৈ আমাৰ এইবোৰ মোবাইল তাকে মোবাইল ওলাই বৰ বেয়া কাম কৰিলে বোৱাৰীখন যিহেতু যি ল'লে ক ন নীতি নিয়ম মানি চলিব লাগে বিয়া সোমালে বোৱাৰী হ'ল নাই বোৱাৰী এইবিলাক নীতি নিয়ম আমাৰ এইজনী একেই হৈছিলে মই ঠিক কৰিলোঁ এই চপক মই শাক ঢেৰ লাগিছে দেই আপোনালোকৰ বাৰীত ৰ'ব তামোল কাটিছোঁ দেই খাই যাব কাটা তলি কোৱা দেই ঘৰটো ঢেৰ কাম আছে কঁকালো বিষ আজি
কিনো হয় ৰাতিপুৱা গেটেককে ধৰিলে মা হৈ গ'ল মা তাৰমানে এইফালে টিভিত কিবা এটা কৰিবলৈ যোৱা নিচিনা লাগিলে কাহিনী দেখি ধুই পৰি আছে বুলি কৈছিলে আকৌ তাতে গৈছে নেকি মা আমি বেছি দেৰি নকৰো নেকি যাবগে লাগিব দে জলদি গাটাচোন বোৱাৰী হ'ব দে আমাৰ হেৰি কোঠাখন যে বুঢ়া পাণ চান নাই নেকি পাণ নাই কোৱা আমাৰ আপোনালোকৰ হেৰি বাৰীত লাগিছে যদি আমাক দিব দেই গুজি আমাৰ বৰ হেৰি আছে আমাৰো নাই খালি আমি যাওঁ কঁকালৰ বিষ এইকেইদিন মিনতি মিনতি তই যাব ওলালি তো মই সস আনিছে চাবনি বনাবলে চাবনি ভাজে নালাগে তামোল খাই ললো বেলেগ খাই যাবি চাহ পানী যাম যা বুৱাই দালিক লৈ যাম দেই যা যা ভালে হ'ল বা এনেও বিস্কুট চিস্কুট নাছিলে চেনিয়ে দিলো সেইদিন চাহ পানী নতুন চাপনি দিব নকয় ৰিলচ ৰিলচ আপুনি একদম মানে মোৰ ৰিলচ বিলাক ডিষ্টাৰ্ব কৰি লাগতে বকিব আহিছে বেছি বেছি মুখ মূৰত টান টান দি দিম চালা অকল মোবাইল 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 দিনে ৰাতি অকল মোবাইলে মোবাইলে চালা জুপি থৈ দিম তাৰ হেৰিখন চা আলহীয়াত আহিলে চাহ পানী দিব নোৱাৰে কাম এখন না চালা এইজনী অকল মোবাইল মোবাইল কি যে ছোৱালী পালে ল'ৰাটোৱে আপুনি মোক কিহৰ মুখে মুখে কথা লাগিব আহিছ হে বৈ মেথা কাম নকৰিলে হ'ব নেকি কাম নকৰিলে নহয় কাম নকৰিলে নহয় আপুনি আছে দেখোন এই বুঢ়ীজনে কাম কৰিব পাৰে তই নেজানা নেকি কাম কৰিব লাগে নে নালাগে আমি যোৱা কাৰণে কিবা হ'ল নেকি নাজানো কাম এখন কৰিব নোৱাৰে সিহঁতৰ কি চাবি মোবাইল মোবাইল মোবাইলত নিপিটিলে শান্তিয়ে নালাগে মোবাইলত নিপিটিকিলে আঙুলি খজুৱাই থাকে মোবাইল পিটিকিবলৈ লেতেৰি বোৱাৰী এইবোৰ বকিবলগীয়া কথা কৈছ তই মানুহ এজনী আহিলে চাবনি দিব নোৱাৰ যে কি কাম কৰিলি কি কাম কৰিলি খুন্দা ভাত তাপা দিছ চাবনি দিব নোৱাৰ তেতিয়া চাবনি দিবা দিছ আমাক যে বৰ বেছি কয় মিনতি আহিলা নাই মানুহ যাব মানুহ যাব পালেহে মানুহ যাব পালেহে তাৰ মোবাইল টিপা বোৱাৰী বোৱাৰী কঁকালটো অলপমান ঠিক পাইছো দেই উঠিব নাই হোৱা নেকি আহিব লোক বোৱাৰী চেক চুকীয়া ঠাণ্ডাই লাগিছে মা গৈছো কেতিয়াবা মাতিলে মায়ে ৰাতিপুৱাই ৱাও মোৰ ইমানকে লাইক কমেন্ট চাই আহিছে বোৱাৰী বোৱাৰী হি এতিয়া টাইম হি বুজি নাপায় না কি না ইজনী জামা ইজনী বৰ একদম এক ধৰণৰ মানুহ মোবাইলটোকে টিপি আছে বোলে আকৌ হেৰি বকনি কিবা এটা শুনিবলৈ ইমানে মন যায় তাৰমানে ইমানে মন যায় হেল্ল' কোৱা মই চোতাল খাই আছো ফুল লাগি থাকে যে কোনে মাৰিছে ইমানকে লগৰ মাৰিছিলে গোটেই দিনটোতে টিপি থাক ৰাতিপুৱা ফোন আহে ৰাতিপুৱা শান্তি নাই তোৰ মোবাইলটো থাকে দেই চোতাল সংটো শান্তি নাই মোবাইলটো তোক কাহানি পাই নহয় মই কোঠা মাৰি ভাঙিম সেইটো কাম এটা নকৰ চাল
বোৱাৰী বোৱাৰী ইমান দে চোতালখন শেষ হ'বলৈ টাইম লাগে না মোক চাহ দিব দিবি আৰু হ'লে ৰ'ব বোৱাৰী আন গৈ চাহ পানী দিবা ৰ'ব গৈছো কাপোৰকেইটা মেলি লৈছো বোৱাৰী বোৱাৰী এতিয়া গা ধুইছাহে ইমান দেৰিকে গা ধুইছো 8টা 9টা বাজিবলৈ হ'ল চাহ পানী এটা বনাই দে সিজনী ৰ'ব গৈছো ইমান দেৰি লাগে চাহ পানী দিবা বনাওঁতো গা ধুওঁতো দেৰি লাগে চাহ পানী দিওঁতো দেৰি লাগে আপুনি নিজে বনাই খাব পাৰে মই নিজে বনাই কথা শুনবা নাখাং মই নিজে বনাই বোৱাৰী যেন থাকোঁতে মই নিজে বনাই চাহ পানী বনাই আনিলি দে খাই ল'ম ইমান গৰম খাই ল'ম এদিন যে কাম বনাই অকল মোবাইলটোকে কথা খান দে তামোল ধৰক খান ঘৰত থাকি আমনি লাগিছে মিনতিহঁতৰ ঘৰতে ক'বালৈ যাওঁ নেকি মিনতিলৈ ফোন এটা মাৰচোন ৰ'ব দেই গোটেইখন বৰ চোকাও কাটিলেই হ'বলা লাগিছে না ফোনটো নাই তোলা ফোনটো বৰমায়ে ফোন মাৰিছিলে মালতে সোমাইছিলে জানো হেল্ল' আহিছে হেল্ল' 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 খুৰী কি কৈছে এনে বহি আছিলো আমাৰ মায়ে আপোনাক যে আমাৰ ঘৰত যাব লগ ধৰিছে ক'লা আমাৰ ঘৰলে হেৰি ঘৰ নিজৰ মাকৰ ঘৰ কেতিয়া যাবি আজি আমি যাম নেকি আপোনাক লগ ধৰিছে ক যাব নেকি পৰীক্ষা বা কেনেকৈ হৈছে একো নহয় ক যাব ক ভাড়াটো দি দিবি নেকি কেইটা দিম মায়ে কি কয় মোৰ ওচৰত অকল 100 টকা এটা আছে আকৌ আৰু দাম মছলা খাব লাগিব নহয় ভাড়া দি দিবি ক কি হয় ক মাক সুধি চাম দাম কৈ দিবি বোৱাৰী 200 টকা মান আছে হপায় হ'ব দে মা যাম কৈছে যাব আপুনি এনেকৈ বলক এনেকৈ যাম বৈ ৰ'ব আকৌ দৰ্জা সোমাই থৈ যাম মা চুৰ মই বুজি পাতিছ দেখে মোৰ নাপায় আপুনি চেনেল থৈ আহিলে নহয় দেখিছো মই ভাঙে দে কিনা পইচা নাই ফুৰিব যাব ওলাইছো আমাৰ এইখিনি চিলেল একেই ন ধৰকচোন মানে মিনতি মিনতি কিনো কৈছ ঘৰত আছেই না নাই না ফুৰিবলৈ যাম গৈ এতিয়ালৈকে ওলাই গৈছে আকৌ শুনি পোৱা নাই মিনতি মায়ে আহিলে আমি যাম বল আকৌ দেৰি হৈছে নহয় চেনেল যোগে পাহৰি গৈছো ফুৰিব যাব পাছলে বহুত দিনে মই চচমাখনকে থৈ আহিলে যে তই দিলি কি কথা কৈছ আপোনালোকৰ গেটৰ ৰংকেইটা ইমান ধুনীয়া দিলে ইমান মৰম লাগিছে আমাৰ বলক দেৰি হৈছে তই যে এফালে আদি মই যে ভয় লাগে পাই এখন কৈ জেগালৈ নিছ ভয় লাগে ধুই নো বিষ
কি বজাম বল কি খবৰ পানী ক সেই মই লং দে এখন যাবলৈ সেইফালে হয় যাম মই বলক মই লং দে মই ভুৱাই জানি ভাঙিলে এটা আল দিলে এইখন কি উঠিছ মজা আহিয়ে নাপায় নেকি সেইটোৱেতো আজি ইমান দিনৰ মূৰত ওলাই আহিব পাৰিছোঁ মনটো কিবা যে বৰ ভাল লাগিছে উভতি যাবৰ মন নাই যোৱা মাহঁত তাতে বহি যায় তেখেতে যে বৰ ভাল পাইছে দেই তোমালোকৰ মা আৰু আমাৰ মা দুইজনী মিলি একদম পাহাৰ বগোৱা হাঁহিয়ে উঠিছে কিনো ফূৰ্তি